ৰাইজটো ওলাই আহিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে মিয়া যাত্ৰা যোৰহাটত ওলাই অহা মানুহখিনি কোন সেয়া মুখ্যমন্ত্ৰী এটা ৰাইজক কওক মাজুলীৰ বাটে বাটে লখিমপুৰৰ বাটে বাটে ধেমাজি গোগামুখত ৰাতিলৈকে ওলাই থকা মানুহখিনি কোন সেয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কওক এতিয়া ইয়াত ৰৈ আছোঁ যিমান ৰাইজ ৰাতিপুৱা 7টা বজাত এইখিনি ৰাইজ কোন সেয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কওক আজি আমি কাজিৰঙা সমষ্টিৰ কলিয়াবৰ অতি কমেও 50,000 মানুহ আজি সেই সভাখনত গোট খাব উজনি অসমৰ প্ৰত্যেকখন জিলা 3খন পাহাৰীয়া জিলা ইয়াৰ সকলো দলৰ নেতা কৰ্মীক আমি আহিবৰ কাৰণে নিৰ্দেশ দিছোঁ আমি আপোনালোকৰ জনপ্ৰিয় সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ দলৰ নেতা কৰ্মীক আহ্বান জনাইছোঁ যে আমি ইমান চকী বিচাৰি নাপালোঁ চকী টেণ্ট হাউচে দিব পৰা নাই সেইকাৰণে ৰাইজসকলে আজি আমাৰ যিখন সভা 1টা বজাৰ পৰা আৰম্ভ হ'ব 4টা বজাত শেষ হ'ব এই সভাখনত আজি কষ্ট স্বীকাৰ কৰি গোটেই উজনি অসমৰ আৰু 3খন পাহাৰীয়া জিলাৰ নেতা কৰ্মীসকল আজি তাত উপস্থিত হ'ব মাজুলীত বুক কৰিছিলোঁ বেটেৰী লৈ গ'ল খুলি পেলাই ডিপুবিলাকত তেল নাইকিয়া হয় মৰিয়নিত গৈছোঁ ডিপুত তেল নাই মাজুলীত গৈছোঁ ডিপুত তেল নাই কালি লখিমপুৰ ডিপুত তেল নাই আজি গহপুৰ ডিপুত তেল নাই আজি এই ৰাজনীতি যদি ইমান কিয় শংকিত হৈছে যদি ইমানেই কাম কৰিছে বিজেপিয়ে ইমানেই যদি বিজেপি জনপ্ৰিয় তে কিয় বেনাৰ পোষ্টাৰ জয় শ্ৰীৰাম বুলি কৈ ফালিব লাগে ভিডিঅ' ভাইৰেল হৈছে আপোনালোকে দেখিছে জয় শ্ৰীৰাম বুলি কৈ বিজেপিৰ নেতা কৰ্মীয়ে পোষ্টাৰ বেনাৰ ফলা ভিডিঅ' ভাইৰেল হৈছে এই পৰ্যায়লৈ বিজেপি কিয় যাব লাগে অসমৰ মুখ্যমন্ত্ৰীগৰাকী যিখন আসনত বহিছে সেইখন আসনত এদিন গোপীনাথ বৰদলৈ বহিছিলে সেইখন আসনত এদিন বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ বহিছিলে